আজি উৰুকা নহয় তাকেহে এতিয়া যোৱাবাৰ আকৌ নিউ ইয়েৰ্ছৰ সময়ত মোৰ গাটো বেয়া আছিলে ক'তো একো জইন কৰিবই নোৱাৰিলোঁ নহয় আজি উৰুকাৰ কাৰণে মনটো বৰ বেয়া লাগিছে ক'তো যদি জইন নকৰোঁ একোতো নাখাওঁ বৰ বেয়া লাগিব নহয় বিহুটো এতিয়া বছৰকৰ বিহুটোতো চবেই খায় ন এসাঁজ চবেই মিলিজুলি এসাঁজ খালে ভালো লাগিব সেইকাৰণে আৰু দুপৰীয়া লৰালৰিকৈ ভাত শ্বৰ্টকাট মাৰিছোঁ মাৰি লৰালৈকে এওঁক ক'লোঁ ব'লা বজাৰ কৰোঁগৈ এওঁ ক'লে বজাৰ কৰিলে নহ'ব ন চবকে কোৱাগৈ লৰালৈকে একদম চবকে কৈ মেলি তাৰপিছত বজাৰ মোনা লৈ তলা মাৰি কৈছোঁ বাইক লোৱা পটাপট ব'লা গ'লোঁ 3টা বজাতে গৈ পেলাই একদম 3টা বজাতে গৈ চব্জি বজাৰত সোমালোঁ তাত ভিৰ চিকেনৰ দোকানত ভিৰ মটনৰ দোকানত ভিৰ একেবাৰে আৰু মই ভাবিলোঁ আইটেমটো কি খাম ভাবিলোঁ মই চবেই ক'লে যে নাই আমি মটন খাম মটন তাৰপিছত আৰু এখন গ্ৰেভি টাইপত খাম বুলি ক'লে চবেই ক'লে চিকেনটো আমি ৰ'ষ্ট টাইপৰ খাম চিকেন আকৌ চিকত দিয়া তাৰোপৰি মানে পিঠা চাহ দুবিধ পিঠা তাৰপিছত মানে ডিম বইল এনেকৈ চাহৰ আয়োজনো কৰা হ'ল গৈ পাই 3টা বজাৰ পৰা সেয়া বজাৰ ভিৰ ইফালে গৈছোঁ ভিৰ সিফালে গৈছোঁ ভিৰ চব্জি বজাৰৰ পৰা গৈ চিকেন লৈ ভোগালী জলপান পালোঁগৈ তাত গৈ পেলাই এনেকুৱাই ভিৰ মানুহ সোমাব নোৱাৰোঁ ইফালে গৈছোঁ ভিৰ সিফালে গৈছোঁ ভিৰ তাৰপিছত দেখিলোঁ মানুহ ঠেলা হেঁচাৰ মাজতে সোমাই গৈ দুবিধ পিঠা ল'লোঁ ঘিলা পিঠা বৰ ভাল পাওঁ নহয় তাৰপিছত আৰু তিল পিঠা লৈ আহি ঘৰ পাইছোঁ চব বস্তু বাহানি লৈ ফাইনেলি বজাৰ কৰি ঘৰ পালোঁ আহি 7টা বজাত মানে বজাৰ আমি একদম ঘৰ আহি সোমালোঁ